আজি ভাবিছোঁ কালাকান বনাম। তাৰ কাৰণে পনীৰ লৈছোঁ, এয়া লৈছোঁ, ড্ৰাই ফ্ৰুটছখিনি লৈছোঁ। যিহেতু আজি গণেশ চতুৰ্থী হয় তাৰ কাৰণে বনাম। এয়া আমুল তাজা এটা লৈ লৈছোঁ। এইটো হাফ লিটাৰ হয়, কিন্তু মোৰ হাফ লিটাৰ লগা নাই, তাতকৈ কম লাগিছে। এতিয়া পিহি থোৱা পনীৰখিনি তাতে দি দিম। পনীৰ দি বনালে মানে ইজি হয়, নহ'লে এইটো গাখীৰ ফাটি পেলাই বনালে বহুত টাইম লাগে ন। এইটো এটা ইজি হয় ৰেচিপিটো। অলপ ডাঠ হোৱালৈকে এনেকৈ লৰাই থাকিব লাগিব। গণেশ চতুৰ্থী হ'লে কিবা এটা বনোৱা হয়েই। যোৱাবাৰ মানে তেনেকৈ বেংগলোৰ থাকোঁতে লালমোহন বনাইছিলোঁ, ভাল লাগে, নিজে বনোৱা কিবা এটা ভাল লাগে। এয়া মানে পনীৰ আৰু গাখীৰখিনি মিক্স হৈছে, অলপ ডাঠ হৈছে। এতিয়া তাৰ মাজতে ড্ৰাই ফ্ৰুটছখিনি পূৰা চপ কৰি ল'ম। তাতে লৈছোঁ এলমণ্ড, লৈছোঁ পিষ্টা আৰু কাজু। অলপ ডাঠ হোৱা যেন দেখা পোৱা পিছতে অলপ ঘিউ দি দিম, তেতিয়া আৰু অলপ ফ্লেভাৰটো ভাল হয়। এতিয়া ডাঠ হৈছে, গাখীৰখিনি বহুত কমি গ'ল। তাতে অকণ নিমখ দি দিম। নিমখ দিলে মানে মিঠা বস্তু নিমখ দিলে ভাল লাগে টেষ্টটো। দানা দানা নিচিনা হৈছে, ধুনীয়া হৈছে। মই মেছ কৰি দিছোঁ যাতে গোটেইখিনি বস্তু মিলি যায় ভালকৈ। কিমান ধুনীয়া হৈছে দেখিব। এতিয়া হৈ গৈছে পূৰা। এতিয়া মই চিচা গ্লাছৰ কণ্টেইনাৰত এইখিনি ছেট কৰিবলৈ থৈ দিম। এইখিনি ফ্ৰিজত ভৰাম আচলতে। ছেট কৰি ল'ম তাৰ আগতে ভালকৈ। অলপ সেই চিচা সেইটোত বাউলটোত অলপ ঘিউ দিব লাগে, তেতিয়াহে ফ্ৰিজত ভালকৈ ছেট হয়। বাকী তেল দিলে ইমান নহয়, বাটাৰো দিব পাৰে, ঘিউ বা বাটাৰ, তেতিয়া ছেটটো ভালকৈ হয় ফ্ৰিজত থ'লে। এতিয়া ফ্ৰিজত ভৰাব পৰাকৈ পূৰা ৰেডি হৈ গ'ল। এতিয়া মোদক বনাব লৈছোঁ। গণেশে যিহেতু মোদক বহুত ভাল পায়, তাৰ কাৰণে পেনত অলপ ঘিউ লৈ লৈছোঁ। এতিয়া কিনা নাৰিকলৰ পেকেট, গুড়ি হয় কিন্তু বহুত ড্ৰাই হয়। অলপ ঘিউত ভাজি ল'লোঁ। এতিয়া কাটি লোৱা গুড় আছিলে, পিহি ল'লোঁ, তাতে দি দিলোঁ। যিহেতু এইটো শুকান হয় ন, নাৰিকলটো ভালকৈ মিল খোৱা নাই, মানে যিহেতু মিল খাবলৈ অকণ পানী দি দিছোঁ, তেতিয়াহে অলপ মানে মিল খাই যাব তাৰ লগত। ষ্টাফিংখিনি পূৰা ৰেডি হৈ গৈছে। গুড় আৰু নাৰিকল ভালকৈ মিল খাই গ'ল। মোদকৰ ডৌটো বনাবলৈ মই পেনখনত পানী লৈ ল'লোঁ। 1 কাপ পানী লৈ লৈছোঁ, তাতে অকণ ঘি দি দিছোঁ। তেতিয়া মানে ভাল লাগিব, চাউলৰ লগত ঘি লাগি থাকিব খাওঁতে। বুৰবুৰণি পানীখিনিত চাউলৰ গুড়িখিনি দি দিম। ফ্লেমটো মিডিয়াম ফ্লেমত থ'ম। পূৰা জল্দি হৈয়ে যায়, কাৰণ সেইখিনি অলৰেডি পানীখিনি বইল হৈয়ে আছে ন, দিয়াৰ লগে লগে ডাঠ হৈয়ে যায়। এতিয়া 15 মিনিটছৰ কাৰণে এখন ঢাকনখন লগাই দিম। তাতে নিজে নিজে অফ কৰাৰ পিছত বইল হৈ থাকিব আৰু। ডৌখিনি পূৰা আটা মৰা দি মাৰি ল'ম পূৰা ভালকৈ। মই এমাজনৰ পৰা এই 3টা কিনি লৈছোঁ মোদক বনাবলৈ। এটা পূৰা ডাঙৰ হয়, মিডিয়াম আৰু সৰু, আৰু এটা আছে বহুত সৰু, সেইটো লোৱা নাই আৰু। চাউলৰ গুড়িখিনি এনেকৈ সুমুৱাই দিব,
সোমাই দিলেতো শ্বেপটো অলৰেডি লৈয়ে ল'ব ন তাতে এটা গাঁত কৰি ফুটা কৰি পেলাই আমি ষ্টাফিংটো ভৰাই দিম গুড় আৰু নাৰিকলৰ এতিয়া শেপটো সব কি ধুনীয়া হৈছে আৰু বহুত ভালো হৈছে সফট হৈছে পুৰা এবাৰ বহুত ভাল হৈছে মোদকটো এতিয়া 15 মিনিটৰ কাৰণে ষ্টিম কৰি দিম 15 মিনিটছ বা 20 মিনিটছ হ'লে হৈ যাব ধুনীয়া হৈছে মোদক কেটা জবাতকৈ বেছি ভাল হৈছিলে বেংগলোৰত বনাওঁতে অকণ টান হৈছিলে এবাৰ পুৰা ফ্ৰিজৰ পৰা কালাকানখিনি উলিয়াই থলোঁ যিখিনি সেট কৰিবলৈ দিয়া হৈছিলে কালাকান পুৰা সেট হৈ গ'ল পুৰা কি ধুনীয়া হৈছে এবাৰ মোদক কালাকান দুটাই বহুত ধুনীয়া হৈছে পনীৰ দি কৰিলেও একেই হয় টেষ্টটো মই একো ডিফাৰেঞ্চ পোৱা নাই গাখীৰ ফটাই কৰা পনীৰ দি বনোৱা একেই লাগে টেষ্টটো বেলেগ নালাগে আৰু ষ্টাফিঙৰ কাৰণে যিখিনি থৈছিলোঁ সেইখিনি থাকি গ'ল ন সেইকাৰণে এইটো লাডু বনাই দিলোঁ নাৰিকলৰ আৰু গুড়ৰ লাডু আৰু গণেশ চতুৰ্থী হয় যেতিয়া ৰংগলী নহ'লেতো ভালেই নালাগে ন সেইকাৰণে এটা চিম্পল চাই ৰংগলী বনালোঁ জল্দি গণেশ চতুৰ্থী টু অল অফ ইউ আজি দিনটোত বহুত বস্তুৱে বনোৱা হ'ল কালাকানৰ পৰা মোদকৰ পৰা নাৰিকল লাৰুৰ পৰা বহুত বস্তু বনাইছোঁ লগতে চিম্পল চাই ৰংগলী এটা বনাইছোঁ মই প্ৰত্যেক বছৰে ৰংগলী বনাওঁৱেই আৰু বেংগলোৰত থাকিলেতো বহুত ফুল পাই যায় ন ফুলেৰে বনাই দিব পাৰি তাত য'তে ত'তে ফুল পোৱা যায় ইয়াতে ফুল পাবলৈ বহুত দূৰত যাব লাগে সেইকাৰণে নহ'লে এনেকৈ বনোৱা হৈছে কিউট চাই মই গণেশ এটা বনাইছোঁ সেইটো মোৰ শ্বৰ্ট ভিডিঅ'ত দিয়া আছে কোনোবাই যদি চোৱা নাই চাব পাৰে এওঁ লগতে মোৰ নিটো আহি গ'ল আৰু নি কোৱা হেপী গণেশ চতুৰ্থী কোৱা ঠিক আছে বাই বাই দি দিয়া বাই 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 দিয়া সবকে বাই বাই দিয়া বাই বাই ঠিক আছে বাই বাই ঠিক আছে তেতিয়াহ'লে আজি যদি এই ভিডিঅ'টো অলপ হ'লেও আপোনালোকৰ চাই ভাল লাগিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই